আপুনি সপোন দেখেনে? কেতিয়াবা জানো ভাবিছে টোপনিত দেখা সপোনবোৰৰ লেখক কোন? টোপনিত ইমান সুন্দৰকৈ এটা এটা কাহিনীৰ দৃশ্য ভাহি আহে। কেতিয়াবা ভাবোঁ এয়া কেনেকৈ সম্ভৱ। আপোনাৰ জীৱনত বিশেষ সংগতি নথকা মানুহো আপোনাৰ সপোনৰ চৰিত্ৰ হৈছেনে? অলৌকিক যেন লাগেনে কথাবোৰ বাৰু? মোৰ পিছে লাগে। এখন ছবিৰ দৰে কাহিনী দৃশ্য, অথচ সেয়া সপোনহে। কেতিয়াবা সাৰ পাই গ'লে বেয়াই লাগে, কাৰণ সপোনটো শেষেই নহ'ল। কাৰণবোৰ যিয়ে নহওক, ভাল কাহিনী থকা সপোন কিন্তু মই বৰ ভাল পাওঁ। কেতিয়াবা নিবিচৰা বিষয় কিছুমানৰ সপোন দেখিলে বেয়া লাগে মনটো। তথাপিও সপোন বস্তুৰ কিন্তু ৰহস্য আজিও নুবুজিলোঁ। সৰুৰ পৰা সপোন দেখিছোঁ, সপোনৰ পিছে পিছে দৌৰি আছোঁ, কিন্তু সেই সপোনৰ কথা কোৱা নাই। ৰাতি যেতিয়া টোপনিত লালকাল হৈ থাকোঁ, সেই সময়ছোৱাৰ যিটো সপোন, সেই সপোনৰ লেখক কোন? ইয়াৰ চিত্ৰনাট্য কোনে তৈয়াৰ কৰিছে? বহুতে ক'ব বিচাৰে যি কথা বেছিকৈ ভবা যায় সেয়াই সপোনৰ বিষয় হয়। না, মই পিছে মানিবলৈ টান পাওঁ। কোনোবাই বৈজ্ঞানিক কাৰক জানিলে জনাবচোন।